নমস্কাৰ, মিনাক্ষীছ কিটচেনলৈকে আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি লৈছোঁ আপোনালোকৰ বাবে মই কলডিলৰ ৰেচিপি এটা। মই কলডিলটো এনেদৰে এৰুৱাই লৈছোঁ আৰু ভিতৰৰ যিটো কোমল অংশ সেই অংশটোৰ মই বনাম। বাহিৰৰ যিখিনি ফুল আছে এইখিনিৰো ৰেচিপি বনাব পাৰি। এইদৰে মই গুচাই লৈছোঁ। গুচাই লৈ তলৰ এই ডিলডাল মই কাটি দিছোঁ। ভালদৰে সিজিবৰ বাবে মই অকণমান উকিয়াই দিছোঁ। এইদৰে দি ল'ব পাৰে আপোনালোকে আৰু নিদিয়াকৈও বনাব পাৰে। মই পিঁয়াজৰ ঠাৰি, মান ধনিয়া, ধনিয়া, কেঁচা জলকীয়া, আদা আৰু পিঁয়াজ এটা লৈছোঁ। আনফালে মই কুকাৰ এটাত ডাঙৰ কাপেৰে একাপ পানী দি দিছোঁ আৰু তাত কলডিলটো দি দিছোঁ। আৰু পানী কম হোৱা যেন লাগিছে, মই আৰু একাপ পানী দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ যাতে ভালদৰে সিজে। তাৰপিছত ঢাকনিখন লগাই 8ৰ পৰা 10টা হুইচেল মাৰিব দিলোঁ। এইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু হুইচেল যোৱাৰ পিছত মই এইটো উলিয়াই লৈছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ চুৰি এখনৰ সহায়েৰে মই কাটি ল'ম। এই পিটিকাখন খাবলৈ বহুত সোৱাদ লগা আৰু স্বাস্থ্যসন্মত হয়, একেবাৰে ভিটামিনেৰে ভৰপূৰ। আৰু এইদৰে আপোনালোকে বনাই খাই চাব, কেনেকুৱা পালে জনাব। আৰু ভিতৰৰ মই ডিল যিটো আছে সেইটো মই ইয়াতে মিহি মিহিকৈ কাটি দি দিছোঁ। কিছুমানে পেলাই দিয়ে। এইখিনি ধুনীয়াকৈ মোৰ কাটি হৈ গ'ল। এতিয়া মই ইয়াতে অলপ নিমখ দি দিছোঁ। মই ৰক সল্ট ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেল নিমখো ব্যৱহাৰ কৰিব পাৰে। কেঁচা মিঠাতেল অলপ দিছোঁ আৰু মান ধনিয়া এচামুচ, পিঁয়াজ মই ডাঙৰ পিঁয়াজ এটা লৈছিলোঁ দেখিছে, আৰু আদা দিছোঁ, ধনিয়া আৰু পিঁয়াজৰ ঠাৰি। আৰু জলকীয়া নিজৰ ইচ্ছা অনুসৰি দিব। আৰু চামুচ এখনৰ সহায়েৰে মই এই গোটেইখিনি মিহলাই ল'ম। আপোনালোকে হাতেৰেও কৰিব পাৰে। আৰু এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।